অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি মঙ্গলবাৰ আৰু এতিয়া মঙ্গলবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰা সেৱা ল'ব পাৰিব। আপোনালোকে যি যি স্থানত আছে সেই স্থানৰ পৰাই অগ্নিনাভ বাবাক স্মৰণ কৰিব আৰু আপোনালোকৰ মনৰ উদ্দেশ্যসমূহ বাবাক জনাব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। যদি কোনো দূৰ দূৰণিৰ ভক্তও আহে, তথাপি এই বন্ধ বাৰ দুটাত কোনো কাৰণত খুলি দিয়া নহয়। গতিকে এই কথাষাৰ আপোনালোকক লাইভৰ যোগেদি জনোৱা হ'ল। বহু ভক্ত কেতিয়াবা দূৰ দূৰণিৰ পৰা আহে, কিন্তু আমাৰ এই দুটা দিন বন্ধ দিন আৰু আমাৰ মন্দিৰৰ চাফ চিকুণতাৰ বহুত কাম থাকে। এই দুটা দিনত আমি কামসমূহ কৰিব লাগে। সেইবাবে আমাৰ মন্দিৰৰ গেট খুলি দিয়া নহয়। আমাৰ খোলা বাৰকেইটাত মন্দিৰ খোলা সময় হৈছে মন্দিৰৰ গেট খোলা সময় হৈছে পুৱা 9টা বজাত আৰু বন্ধ কৰাৰ সময় হৈছে সন্ধ্যা 4 বজাত। এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিব লোৱা হৈছে। সকলো ভক্তই সেৱা ল'ব পাৰিব। ধন্যবাদ। অতৰাই দিন সমূহ ভক্তবৃন্দ, এতিয়া এই ৰাজহুৱা বন্তিগছ মই বাবালৈ অন্তৰৰ পৰা আপোনালোক সকলোৰে গৈ পেলাই আগবঢ়াম। বাবাই আপোনালোকৰ
মনৰ কামনা সিদ্ধি কৰক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে সকলোৱে পুনৰ বাবাক এবাৰ স্মৰণ কৰক আৰু আপোনালোকৰ উদ্দেশ্যসমূহ বাবাক জনাব। ধন্যবাদ। লগতে আজিৰ আমাৰ মন্দিৰৰ পূজাৰী দীপক বৰঠাকুৰে আপোনালোক সকলোকে আশীষ প্ৰদান কৰিব। ধন্যবাদ। शरणे त्र्यंबके गौरी नारायणी नमस्ते शरणागत दिनत्राय परित्राणपरायणे सर्वा विघ्नहरे देव विघ्नाः नमस्ते सर्व विघ्नहरे देव गोपीनाथ नमस्ते। प्रभु देवादिदेव महादेव अग्निनाभ तथापि गोपीनाथ दुर्जन स्तुति তোমার শ্রী সনাতনী তোমার ভক্তবৃন্দই যি মনৰ কামনা লৈ বিবাহনা লৈ আৰু যিসকল অনলাইন যোগে তোমাৰ শ্ৰী চৰণ দৰ্শন কৰিছে তোমাৰ শ্ৰী চৰণ দৰ্শন কৰাই ৰাজহুৱা মন্দিৰ দৰ্শন কৰিছে সকলোৰে প্ৰতি প্ৰভু ভগৱন্ত শ্ৰী শ্ৰী অগ্নিনাভৰ ভক্তিনাথ সন্তুষ্ট হওক। তেখেতলোকৰ গৃহত থকা পিতৃ মাতৃ পত্নী পুত্ৰ জিজামাই নাত্তাদি সকলোৰে সৰ্বলোকৰ মংগলময় কৰক। আৰু আমাৰ বিদ্যামণিতাক টকা কাইটা কোনোবাই আছে সকলোৰে প্ৰতি প্ৰভু ভগৱন্ত অগ্নিনাভৰ ভক্তিনাথ সদায় সন্তুষ্ট হৈ সুস্বাস্থ্যৰ গৰাকী কৰক। যিসকলে যি মনত কামনা লৈ যেনেদৰে ধৰক যিসকলে যি ভক্তই সন্তান প্ৰাপ্তিৰ উদ্দেশ্য আহিছে তেখেতলোকৰ সন্তান প্ৰাপ্তি হওক। আৰু যিসকলে বিবাহৰ বাধা দুখৰ খণ্ডনৰ নিৰ্বৃত্তি উদ্দেশ্য আহিছে তেখেতলোকৰ সন্তান প্ৰাপ্তি আৰু যিসকল বিবাহৰ উদ্দেশ্য আহিছে তেখেতলোকৰ বিবাহৰ দুখবিলাক খণ্ডন কৰি সন্তানৰ গ্ৰহণৰ ক্ষেত্ৰৰ সৰ্ব অশুভ দুখবিলাক খণ্ডন কৰি পূৰ্বৰ সুকন্যা প্ৰাপ্তি হওক। আৰু যিসকলে বিশেষভাৱে চাকৰি ক্ষেত্ৰ প্ৰাপ্তিৰ উদ্দেশ্য আহিছে চাকৰি ক্ষেত্ৰ প্ৰাপ্তিৰ বাধাবিলাক দূৰ কৰি ভগৱান অগ্নিনাভৰ মুক্তিনাথৰ চাকৰি প্ৰাপ্তি কৰা। যিসকল আগন্তুক পৰীক্ষা আছে হায়াৰ ছেকেণ্ডাৰী অন্যান্য পৰীক্ষাবিলাক আছে পৰীক্ষাবিলাকত সুফল প্ৰাপ্তি কৰি তেখেতলোকৰ বিদ্যাৱতীত পাৰ্গত কৰি কণ্ঠনলীত সৰস্বতী কণ্ঠগত হৈ তেখেতলোকৰ সুফল প্ৰাপ্তি কৰি পিতৃ মাতৃ সৰসদায় কৰি বংশৰ নাম উজ্জ্বল কৰক। আৰু যিসকলৰ অন্যান্য অসুবিধা থকাৰ প্ৰবৃত্তি নিৰ্মাণ কৰক। যিসকলে চিকিৎসা মহাবিদ্যালয়ত স্থানপ্ৰাপ্তিৰ উদ্দেশ্যে পৰীক্ষা দিছে তেখেতলোকৰ চিকিৎসা বিদ্যালয় ক্ষেত্ৰত স্থানপ্ৰাপ্তি হৈ মাটি মাৰি যিসকলৰ আছে সেইবোৰ দুখ খণ্ডন কৰি এই সাথে যুক্ত করা করুন নতুন ব্যবসায়ী যোগদান আরম্ভ করেছে সর্বসকলৰ মংগলময় কৰি নব ব্যবসায়ী উন্নতি অভিযান কৰি ভগৱান শ্ৰী শ্ৰী অগ্নিনাভ ভৰাই বিৰাম মুক্তিনাথ ভাই বিৰাম শ্ৰী চিন্তা কৰিলে হয় ভক্তি হিৰে ভক্তি প্ৰদান কৰি গ্ৰাহক গজনক উদ্ধাৰ কৰাৰ দৰে সকলোকে ভগাই দিব উদ্ধাৰ কৰি সৰ্বতোকাৰৰ মংগলময় কৰিব। এই প্ৰাৰ্থনা জনাইছে শ্ৰী শ্ৰী অগ্নিনাভৰ ভৰাই মুক্তিনাথ ভগৱান জয় অগ্নিনাভ ভগৱান জয় মুক্তিনাথ ভগৱান জয় হও জয় হও জয় ওম নমঃ শিবায় ওম নমঃ শিবায় হর হর মহাদেব 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 হর হর মহাদেব। এতিয়া আয়তী সকলে অনুৰোধ কৰে